হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে খোপটাং অৰ্থাৎ নমস্কাৰ জনাইছোঁ। আজি জোনাই সদৰৰ পৰা 15 কিলোমিটাৰ আঁতৰত অৱস্থিত আমাৰ নলনপাম আহোম গাঁও, য'ত লোহিজানৰ কাষতে নলনপাম আহোম গাঁও অৱস্থিত। তাত আমাৰ মলুং মানচাও পুনেশ্বৰ সন্দিকৈ দেউৰ আধা বিঘা তেখেতে ভূমিদান কৰিছে, আৰু সেই ভূমিত আজি আমাৰ জোনাই খোৱালুং সমাজ, মেনাংৰাই সমাজ আৰু আমাৰ টাইপাকে ধৰি আন সকলো সংগঠনৰ সহযোগত এটি অতি আমাৰ টাই আহোমসকলৰ শ্ৰদ্ধাৰ পবিত্ৰ যি আমাৰ উপাসনা স্থল চাওচেং ৰেন বুলি কোৱা হয়, হলুংহকী বুলিও কোৱা হয়, আৰু অসমীয়াত দেওঘৰ বুলি কোৱা হয়। সেই দেওঘৰ আজি প্ৰতিষ্ঠা হয়। প্ৰথম সম্পূৰ্ণ মাংগলিক অনুষ্ঠানেৰে আমাৰ জোনাইৰ প্ৰধান মৌলুং ৰেব সন্দিকৈ ডাঙৰীয়া নেতৃত্বত আমাৰ লাই খুঁটা স্থাপন কৰা হয়, আৰু আমাৰ খোৱালুং সমাজৰ সম্পাদক আমাৰ অজিত ফুকন ডাঙৰীয়া, মহেন্দ্ৰ ফুকন চেতিয়া ডাঙৰীয়াকে ধৰি প্ৰায় গণ্যমান্য সকলো ব্যক্তি তথা স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ নলনপাম আহোম গাঁৱত আমাৰ চাওচেং ৰেনৰ লাই খুঁটা স্থাপন আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। আৰু তাত যি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাকৃতিক পৰিৱেশ আপোনালোকে ভিডিঅ' যোগে দেখিবলৈ পাইছে, আৰু সকলো অসমবাসী ৰাইজক আমাৰ এই যি টাই আহোমসকলৰ জনগোষ্ঠীয় বৈশিষ্ট্য জীয়াই ৰখাৰ যি আমাৰ মূল তীৰ্থস্থান, যি উপাসনাস্থলী, এই চাওচেং ৰেন নিৰ্মাণত আপোনালোকেও যাতে সহায় সহযোগ কৰে। এই ভিডিঅ'টোৰ মাধ্যমেদি স্থানীয় তথা আমাৰ স্থানীয় সংগঠন, টাই আহোম সংগঠনসমূহে এই GKG লিংকক আহ্বান জনাইছে। গতিকে আপোনালোক সকলোকে আহ্বান জনাইছোঁ যাতে আপোনালোকে আগন্তুক দিনত সহায় কৰে।